শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি বদলি কৰিম কাৰণ এইবাৰ আমি দেখা পাইছোঁ যে অসমৰ বাহিৰত কিছুমান অপেন ইউনিভাৰ্চিটিৰ পৰা B.ed পৰীক্ষাৰ চাৰ্টিফিকেট লৈ আহিছে চাৰ্টিফিকেটখন জেনুইন সেইটো তেওঁলোকে নেশ্যনেল UGCৰ অনুমতি পাত্ৰ চাৰ্টিফিকেটখন ভুল নাই কিন্তু কলেজবিলাক কি মই নাজানো তাত এদিনো যাব নালাগে গুৱাহাটীৰ প্ৰায় গৈ খালি পৰীক্ষাটো দিয়ে নম্বৰ লৈ আহিব পাৰে আৰু কেবাখনো কলেজ আমাৰ উত্তৰ পূব অসমৰ বহুত ল'ৰা ছোৱালীয়ে তাতে গৈ পঢ়িছে তাৰ ফলত কষ্ট কৰি B.ed পাছ কৰা ল'ৰাবিলাকে চাকৰিটো নোপোৱা হৈছে সেইকাৰণে এইবাৰে শেষ ইয়াৰ পিছত আমি শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰত আমি এটা নতুন নিয়ম কৰিম বেসিক্যালি TET পাছ কৰিব B.edৰ নম্বৰো থাকিব কিন্তু ফাইনালি এটা ৰিটেন এক্সামিনেশ্যনত আপুনি আৰু এবাৰ বহিব লাগিব যিমান পোষ্ট সিমানৰ ৰিটেন এক্সাম হ'ব যদি 5000 পোষ্ট আছে আপোনাৰ ফাইনেল ৰিটেন এক্সামিনেশ্যন এটা 5000ৰ কাৰণে আপুনি আকৌ দিব লাগিব টেটটো কোৱালিফিকেশ্যন হেতু আপোনাৰ 5 বছৰ আগতো পাছ কৰা হ'ব পাৰে 4 বছৰ আগতো পাছ কৰা হ'ব লাগিব টেট B.ed আৰু হায়াৰ সেকেন্ডাৰী মাৰ্কছৰ পিছতো আপুনি আৰু এটা পৰীক্ষা দি পাছ কৰিব লাগিব কাৰণ অহা বছৰৰ পৰা আৰু সমস্যা আহিব কোভিডৰ সময়তো আমি সকলোকে 90 দি দিছিলোঁ তাৰ আগততো সকলোৰে মাৰ্ক 60 আছে গতিকে অহা বছৰৰ পৰা যদি এনেকে শিক্ষকৰ নিযুক্তি হয় অকল কোভিডৰ বছৰত পাছ কৰা ল'ৰা ছোৱালীহে পাব পৰীক্ষা নিদিয়াকৈ বাকি কোনেও নাপাব সেইকাৰণে সকলো মানুহে যাতে সমান সুবিধা পায় তাৰ বাবে আমি এটা ফাইনেল ৰিটেন টেষ্ট এটা লম তেতিয়া জুন ইউনিভাৰ্সিটি যি সাৰ্টিফিকেট হেখিনি দি হল টিকেট পাব যে আপোনাৰ টেট আছে B.ed আছে হলত টিকেট পাব সোমাব কিন্তু পৰীক্ষা এটা ৰিটেন আকৌ এবাৰ দিব লাগিব আৰু যিটো ৰিটেন সাময়িক ব্যৱস্থাৰ ওপৰত হ'ব তেতিয়া আপুনি কোনেও আপত্তি নকৰিব আৰু বহুতে কয় দাদা আমি আগত পাছ কৰিলো আমাৰ নাম্বাৰিংটো কম আছিল আমি পিছত পাছ কৰিলো আজিকালি ইউনিভাৰ্সিটিয়ে বহুত নম্বৰ দিয়ে পুৰণা ল'ৰাখিনি হতাশাটো ভোগ কৰে সেইকাৰণে কাৰো যাতে মনত হতাশা নাথাকে আমি অহা বছৰৰ পৰা এটা ফাইনেল এক্সামিনেশ্যন ল'ম হি উচ্চতৰ মাধ্যমিকৰ কাৰণেও হ'ব মাধ্যমিকৰ কাৰণেও হ'ব LPৰ কাৰণেও হ'ব গতিকে যিটো মই আৰম্ভ কৰিছিলোঁ 2014ত নিযুক্তি প্ৰক্ৰিয়া সেইটো প্ৰক্ৰিয়া এইবাৰ এটা পৰিৱৰ্তনৰ ফালে যাব সমসাময়িক পৰিৱেশৰ লগত খাপ খুৱাই মানে ডিস্ট্ৰিক্ট চেঞ্জটো এনেকৈ হয় এতিয়া মেৰিটখন ডিস্ট্ৰিক্ট ৱাইজ হয় যদি তেওঁ ডিস্ট্ৰিক্ট চেঞ্জ কৰিব খোজে সেইখন ডিস্ট্ৰিক্টৰ মেৰিট লিষ্টত তেওঁ নাপায়গৈ সেইকাৰণে এইবাৰ আমি ডিস্ট্ৰিক্ট ৱাইজ সিলেকশ্যন নকৰোঁ আমি এটা পৰীক্ষা পাতি দিম এটা পৰীক্ষাত ৰিটেনত যোনে পাছ কৰে কৰিব তাৰ পিছত আমি ছোৱালীক নিজৰ ঘৰতে দি দিলোঁ আমি দিব্যাংগক নিজৰ ঘৰতে দি দিলোঁ পোষ্ট নাথাকিলে কাষৰখনত দিলোঁ যিবিলাক দাবী আছে তেতিয়া আমি পূৰণ কৰিব পাৰিম যদি এটা ৰিটেন টেষ্টত পাছ কৰে ধৰক এটা গ্ৰেড 4-3 যেহেতু এটা ৰিটেন টেষ্টত পাছ কৰিছে তাত আৰু ডিস্ট্ৰিক্ট ৱাইজৰ কথাটো নাহে সেইকাৰণে এইবাৰ আমি শিক্ষক নিযুক্তিত ডিস্ট্ৰিক্ট ৱাইজটো আমি বন্ধ কৰি দিম ষ্টেট ৱাইজ ৰিক্ৰুটমেণ্ট হ'ব আইডাৰ থ্ৰ লটাৰী ডিস্ট্ৰিক্টত গুচি যাব নহ'লে দিব্যাংগখিনি নিজৰ জিলাত মহিলাখিনি নিজৰ জিলা নহ'লে কাষৰ জিলা পুৰুষখিনি অলপমান আশে পাশে গতিকে এই কথাবিলাক কৰিব পাৰি যেতিয়া ষ্টেট ৱাইড ৰিক্ৰুটমেণ্ট হয় এতিয়া আমাৰ ৰিক্ৰুটমেণ্টটো ডিস্ট্ৰিক্ট ৱাইজ হৈ আছে গতিকে ধুবুৰীত নিযুক্তি পাব মাৰ্কছ লাগে 32 গুৱাহাটীত মাৰ্ক পাব নিযুক্তি পাব মাৰ্কছ লাগে 80 তাৰ পিছত 32ৰ ছোৱালীজনী 80ত আহিব খোজে তেলে 87 86 85 তেওঁলোকক আপুনি কি উত্তৰ দিব এটা কয় মই ধুবুৰী চৰত আছো স্যাৰ মোক গুৱাহাটীত লৈ আহক কিন্তু গুৱাহাটীত আনিবৰ কাৰণে তেওঁৰ নম্বৰটো আৰু ধুবুৰী নম্বৰৰ মাজত 50 নম্বৰৰ ডিফাৰেন্স আছে মাজত কমসে কম 50,000 শিক্ষক সোমাই আছে আনিব নোৱাৰে সেইকাৰণে এইবাৰ আমি চাকৰিটো ৰাজ্যিক ভিত্তিত দিম যাতে চৰকাৰে কিছুমান ডিসক্ৰিপশন ব্যৱহাৰ কৰিব পাৰে যে দিব্যাংগক ইয়াত দিলোঁ ছোৱালীখিনিক ইয়াত দিলোঁ ল'ৰাক ইয়াত দিলোঁ